হাই এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া গা পা ধুই আজৰি হ'লোঁ এতিয়া আৰু ফুটটো লগাই লৈছোঁ ধুনীয়াকৈ। ফুটটো নলগালে মোৰ ভাল নালাগে। আৰু আজি মই এটা ফেচ পেক মুখত লগাইছিলোঁ আৰু এয়া ভাল লাগিছে, মুখখন একদম চাফা চাফা লাগিছে। আৰু লগতে চুলিখিনি অকণমান কালাৰ কৰিব লাগিছিলে, পিছে আজি নকৰোঁ, এইটো কাইলৈ কৰিম। আৰু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব লৈছোঁ মোৰ ফেচ পেকটো। আহক। আৰু এয়া চাওক, মই লৈছোঁ এচামুচ মৌজোল, আৰু এয়া হৈছে অকণমান লৈছোঁ কফি পাউডাৰ, আৰু লগতে লৈছোঁ হালধি পাউডাৰ অকণমান, মানে মুখখনৰ কাৰণেহে লাগে, অকণমান লৈছোঁ। আৰু এইখিনি গোটেইখিনি খুব ভালদৰে একদম মিক্স কৰি পেলাইছোঁ। আৰু ঘৰত যিবোৰ ফেচ পেক আচলতে আমি বনাই লগাওঁ নহয়, বহুত ভাল হয়, কাৰণ আমি জানো তাত একো কেমিকেল নাথাকে, নেচাৰেল বস্তুৰে আমি ঘৰত থকা যিবোৰ খোৱা বস্তু হয়, এইকেইটাতো খোৱা বস্তুৱে হয়, খোৱা বস্তুৱে আমি ইউজ কৰোঁ, তো একো চিন্তা কৰিবলগীয়া একো নাই। আৰু এইফালে মই অকণমান মুখখন ক্লিনজাৰ দি চাফা কৰি লৈছোঁ ধুনীয়াকৈ। প্ৰথমতে সদায় ফেচ পেক এপ্লাই কৰাৰ আগত মুখখন চাফা কৰি ল'ব, তাৰপিছতহে ফেচ পেকটো এপ্লাই কৰিব। আৰু এয়া মোৰ ফেচ পেক ৰেডি আছে, তো ফেচ পেকটো মই এতিয়া লগাম আৰু অকণমান মালিচো কৰি দিম লগতে। আৰু কি হয়, মৌজোলটোৱে আমাৰ স্কিনটো একদম মইশ্চাৰাইজ কৰিব, চাফ কৰি ৰাখিব। আৰু লগতে যিটো কফি আছে, কফিটো গোটা গোটা হয়, স্ক্ৰাবৰ কাম কৰিব, তো অকণমান এনেকৈ মোহাৰি দিব। আৰু যিটো হালধি হয়, হালধিটোত এণ্টি অক্সিডেণ্ট হয়, সেইটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল। যদি খৰ খজুৱতি এইবোৰ আছে, সেইবোৰৰ কাৰণে ভাল হয়। তো আমি খুব ধুনীয়াকৈ এতিয়া মই এইখিনি মুখত লগাই দিম চাৰিওফালে, আৰু অকণমান মালিচো কৰি দিম, যাতে ধুনীয়াকৈ ফেচ পেকটো মানে সেইটো মোক স্কিনত মিলি যায়, আৰু লগতে চাফাও হৈ যায়, যাতে যিখিনি ডেড চেল আছে বা স্কিন আছে, ডেড চেল নহয়, ডেড স্কিন আছে, এইখিনি যাতে ৰিমুভ হৈ যায়, সেইটো কাৰণে। আৰু এনেধৰণে অকণমান, খুব বেছি একদম জোৰছে মালিচ কৰিব নালাগে, অলপ মালিচ কৰিব। আৰু এনেধৰণে মালিচ কৰি গোল মই কেনেকৈ কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে। এবাৰ মই বাওঁ চাইডে, এবাৰ সোঁ চাইডে এনেকৈ ঘূৰাই মই মালিচ কৰিছোঁ। এনেধৰণেই কৰিব গোটেইখিনি ধুনীয়াকৈ, আৰু একদম খুব বেছি প্ৰেছাৰ নিদিব, মানে একদম হালকা লাহে কৰি দিলেই হ'ব। তাৰপিছত আমি এইটো এনেধৰণে কৰাৰ পিছত ধুনীয়াকৈ অকণমান ডিঙিটো কৰি ল'ম, কাৰণ আমাৰ আগফালে ডিঙিৰ ডোখৰো ওলাই থাকে ন, তো ডিঙিটোত আমি ধুনীয়াকৈ এই পেকটো লগাই ল'ম, ডিঙিটো চাফা কৰি ল'ম। বহুতৰ ডিঙিত ক'লা থাকে, সেইখিনি মানে সমান হৈ যায়, যাতে মুখৰ লগত একেই হৈ যায় স্কিনটো, তেনেধৰণে চাফা কৰি ল'ব। আৰু এতিয়া আমি 10-15 মিনিট ৰাখি দিম। 10-15 মিনিট হৈ গ'ল। তাৰপিছত এতিয়া মই এখন নেপকিন লৈ লৈছোঁ, নেপকিনখন অকণমান পানীত তিয়াই লৈছোঁ। মানে আপোনালোকে নেপকিন বুলিয়ে নহয়, যদি ছফ্ট টাৱেল আছে বা কাপোৰ আছে, সেয়াও ল'ব পাৰে, খালি পানীত অলপ ভিগাই ল'ব, আৰু লোৱাৰ পিছত ধুনীয়াকৈ মুখখন চাফা কৰি দিব। আৰু আপোনালোকে দেখিবলৈ পাব একদম ধুনীয়া চাফা হৈ যায় মুখখন। আৰু মাজে মাজে সপ্তাহত এনেধৰণে যদি আপোনালোকে ঘৰুৱা ফেচ পেক আদি ইউজ কৰি থাকে নহয়, স্কিনটো ধুনীয়া হৈ থাকে। আজিলৈ আহোঁ, বাই বাই।